মন্ত্রীবিদুর আজ্ঞা দিয়ক মহারাজ মথুরাৰ পৰা আহি অসুৰ আৰু হংসবোৰে মোৰ দৰ্শনৰ কাৰণে অপেক্ষা কৰি আছে গতিকে তেওঁলোকক ৰাজসভালৈ মতাৰ ব্যৱস্থা কৰা যা পঢ়ি অসুৰ আৰু হংসবোৰক এই ৰাজসভালৈ মাতি আনো কারণ বছর চল্লিশে গিয়া স্বভাবে তোমালোক আমাৰ সমিতিয়ে ব্যক্ত মনৰ কথা তোমাৰ মথুৰত চলি নহয় আপুনি কম সেই হেতুকে মথুৰা আৰু নৰেশ উগ্ৰসেনৰ বাৰ্তা লৈ আহিছো আপোনাৰ সমীপে পিছে বাৰ্তাটো বাকি কৰিবা দেবে কম সকলে মহাৰাজ মথুৰা আৰু নৰেশ উগ্ৰসেনে মাগিছে সহযোগিতা আপোনাৰ পৰা বতা কৰিবলৈ মহাৰাজ মহাসাংঘাতিক প্ৰস্তাৱীয়া ৰবা শুনি মহাৰাজে দিয়ক ইয়াৰে সমচিতা দিয়ক মহাৰাজ এটি সুসংবিধান মই সংবিধান বিভাগত পেলাইছে মোক এই প্ৰস্তাৱে মহাৰাজ বিভাগত পৰাৰ প্ৰশ্নই বাবু আপুনি পোনচাতে এই প্ৰস্তাৱ মোৰ বোধেৰে অগ্ৰাহ্য কৰিব পাৰে ৰবা শুনি বন্ধ কৰা তোমাৰ কুটিল নীতি